মৰ্নিং চন্দ্ৰিকা স্কুলজনলৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। সকলো ভালে কুশলে আছে নিশ্চয়, ময়ো ভালে আছোঁ। এতিয়া সময় ৰাতিপুৱা 10টা বাজিছে। মই ব্ৰেকফাষ্ট খাই পেলাই আজৰি হ'লোঁ। আজি আচলতে এটা নিমন্ত্ৰণ আছে, মানে আমাৰ সম্পৰ্কীয় মামা এজনৰ নাতি ল'ৰাটোৰ চূড়াকৰণ, তাতে যামগৈ। কাষতে হয়, আমাৰ কাষতে। আটাইকে মাতিছে, কিন্তু মই অকণমান আগতীয়াকৈ যাম, যিহেতু পানী চানী তুলিব লাগিব আৰু এইবিলাক কৰি ভালো পাম দিয়কচোন। সেইকাৰণে অকণমান আগতীয়াকৈ যাওঁ, মাহঁত অকণ দেৰিকৈ যাব। তেন্তে ভিডিঅ'টো আগলৈ চাই থাকিব, মই ৰেডি হৈ লওঁ। এতিয়া আমি আটাইয়ে গৈ আছোঁ পানী তুলিবলৈ। ক'ত কেনেকৈ পানী তুলিম সেয়া আপোনালোকক অকণমান দেখাম। চিটুৱেশ্যন ঠিক হোৱা হ'লে আচলতে বশিষ্ঠতে পানী তুলিব যোৱা কথা আছিলে। পিছত গৃহস্থই ডিচিশ্যন ল'লে আৰু যে যিহেতু চিটুৱেশ্যন সিমান ঠিক নহয়, ওচৰতে এনেকৈ ব্যৱস্থা কৰি পেলাই পানী তোলা নিয়মটো কৰা যাব। পইচা প্ৰীতি তোমাৰ কলচি তুলি ৰাধে পাছত কি নাছিল আজি দৰা কোন এতিয়া চলি আছে প্ৰশ্ন সোধা পৰ্ব। নলবাৰীত মোৰ মাৰ নাম শ্ৰী নীলিমা দেৱী, দেউতাৰ নাম শ্ৰী অনিল শৰ্মা। তাৰপিছত মই বেলতলা লক্ষ্মী মন্দিৰত বিয়া হৈ আহিলোঁ। মোৰ শহুৰৰ নাম শ্ৰী জগবন্ধু শৰ্মা আৰু স্বামীৰ নাম নয়নমণি শৰ্মা। এতিয়া আমি আজি মোৰ ল'ৰাৰ চূড়াকৰণ, সেইকাৰণে আমি পানী লৈ গৈছিলোঁ। কি এৰি থৈ গৈছিলা? কি এৰি থৈ গৈছিলা? পানী তুলি আটাই আহি পালোঁ।
তেওঁ আয়তীক মান ধৰিছে তেওঁৰ যি দায়িত্ব আছে সেই সকলো দায়িত্ব সম্পূৰ্ণ কৰি দিব সকলো বৃহস্পতি সুমংগল বিধান মানুহবা কিবা এটা কৈ দিয়া হাই বুলি কৈ দিয়া পুৰা চাউল পৰ্ব চলি আছে পুৰা কম্পনে বনাই আছে চাহ ৰেডি কৰি আছে কি দিছা মানুহবা চাউল লগত বৰ্তমানটো দিলোঁ বিস্কুট আৰু নিমকি লগত আমাৰ কাজু বৰফি আছে পাইছিলোঁ এতিয়া আছে নে নাই বিচাৰোঁ আমি খাই খেলি কৰিলোঁ ক'ব পৰা নাই পিঠি লাড়ু আছে লাড়ু আছে চাউল লাড়ু কেইটা দেখাই দিওঁ পিঠি বনাইছোঁ লাড়ু কেইটা এই লাড়ু কাৰ হাতৰ লাড়ু মা বনাইছে এই নলবৰীয়া লাড়ু নলবৰীয়া লাড়ু বঢ়িয়া এতিয়া আমি চাহ লৈ যাম ওপৰত এয়া নাস্তা পিঠি আনিছে চাহ আমি ভালকৈ ধুনীয়া গীত গাই আছে একদম আৰু দুইটা চাহ লাগিব নহ'লে চালো মানে অংগনা পৰ্ব পুৰা চলি আছে অকণমান লাগিও আছোঁ এইফালে নিতুদাই বনাই আছে মজা মজা খানা আপোনালোকক অকণমান এইটো ছাগলী মাংস এইটো ভেন্দি কাচুন্দি পনীৰৰ কি বনাইছে বাটাৰ পনীৰ এটা মুড়ি ঘন্টা এয়া দাইল এইটো দাইল এইটো এইটো চব্জি চব্জি হয় না এইটো আৰু মাছৰ টেঙা এইটো মাছৰ টেঙা বিলাহী দি টেঙা অঁ বঢ়িয়া হৈছে এতিয়া লাষ্টত আপোনাক দেখাই দিম এবাৰ অঁ এইটো নিতুদা খুব ভাল ৰান্ধে একদম যদি আপোনালোকে কণ্টেক্ট কৰিব বিচাৰে মই কণ্টেক্ট নম্বৰটো ডেছক্ৰিপশ্যনত দি দিম কণ্টেক্ট কৰিব পাৰে এতিয়া এবাৰ যাম ঘৰলৈ লাহে লাহে দেখাই থাকিম আৰু কি কি হয় ঘৰ আহি গ'লোঁ আকৌ গৈ আছোঁ এতিয়া মোৰ আৰু কি হ'ব নিজে অঁ আপুনি বনাইছে আৰু চাম চাম এতে জ্বলে তাতে ঘিৰ পৰা তুমি ঘূৰি দিব লাগিব দিয়ে আৰু এতে জাপি দিব লাগিব দিগদাৰ কিবা নালাগে আপুনি সেইকাৰণে এইটো সেই নামহে লিখি দিব লাগিব কাৰণ নহ'লে যদি উঠি যাওঁতে হৈছে ঢিলা হয় অঁ অলপ পানী দি ভিজাব লাগে ইফালে 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 হাঁহি 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 এই ইফালে হাঁহি
কুচি নাযাওঁতে তাড়াতাড়ি কিবা কথা যি ব্যৱস্থা আছে কৰি ল ঠিকে কৈছে পিপু 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 বুলি নিপু পিপু বুলি কয় এইটো কোনে নিপু না পিপু কৈ যাবা ওম শিৱ নামাচি সীতা নমস্তে তথা সহজ এই ভকতি মানে খুৰ নিপুমণি শৰ্মা কৈ যা এটা লৈ যা পাৰিব পাৰিব অঁ বাছ আৰু এইটো কোনে ফটো তুলি আছে আমাৰ সেইটো শিকছচোন চুলি দুফালে ধৰিলো নালকে তাত মাথাত টান নাপায় ও আই ঐ দেউতা ইফালৰ ফুলখিনিও নিব ইফালৰ ঠিক ফুলবিলাক গুচাই দিয়াচোন এইটো ফুল লাগি আছে চুলিত ফুলখিনি গুচাই দিব দেই মানে তুমি নৰ্মালি তুমি দৰ্শন নকৰিলে হ'ব এবাৰতে কাটি লৈ চলে হয় দে হ'ব আৰু একবাৰহে মোৰ ঘড়ীটো কেনেকুৱা লাগিছে চোন এবাৰ লাষ্ট মোৰ ঘড়ীটো কেনেকুৱা লাগিছে পীৰ ঘড়ীটো চাচোন আই লাগিব নেকি মাথাৰ ওপৰত তুলবে জাপে লগ হৈ পেলাই এনে তুমি হেৰি কৰি থাকা কামান তাতে লাগি থাকিলে হ'ল প্লাষ্টিক লাগিলে কথা নাই ওম শস্য 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 নাপিত ক'ত গ'ল মোবাইল এটা দিলে এই ফুটু মোৰ মোবাইলটো কই প্ৰীতি এতিয়া সময় হ'ল বাবুক গা ধুওৱাৰ এটা মাৰি কিনে দি কেনেকুৱা হৈছে অংকনা মাছ খাবনে নাই মাছ খোৱা শিকিছে পানী দিয়া চূড়াকৰণ বুলি উঠা মোৰ ভাল লগা কেইখনমান ফটো এড কৰি দিছোঁ আৰু লগতে আজি ভিডিঅ'টো মই এইখিনিতে শেষ কৰিছোঁ অলৰেডি ভিডিঅ'টো বহুত দীঘলীয়া হ'ল আপোনালোকো চাগে বৰ হৈছে আৰু বৰ নকৰোঁ ভিডিঅ'টো চাই পেলাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিব পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ